পোনপ্ৰথমবাৰৰ বাবে ডিজিটেল মাধ্যমেৰে হ'ব লোকপিয়ল ৩১ মাৰ্চ ২০২৭ত প্ৰকাশ হ'ব লোকপিয়লৰ খচৰা তালিকা মহানগৰী লালমাটিস্থিত চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে প্ৰশিক্ষণ কৰ্মশালা আগন্তুক লোকপিয়লৰ বাবে মাষ্টাৰ ট্ৰেইনাৰসকলক দিয়া হৈছে প্ৰশিক্ষণ ৫৯ গৰাকী মাষ্টাৰ ট্ৰেইনাৰক নিযুক্তি দিয়া হৈছে প্ৰশিক্ষণ আৰু পৰৱৰ্তী সময়ত মাষ্টাৰ ট্ৰেইনাৰসকলে প্ৰশিক্ষণ দিব ১১০৯ গৰাকী ফিল্ড ট্ৰেইনাৰক ১৮ জনৰ পৰা ফিল্ড ট্ৰেইনাৰসকলক জিলাই জিলাই প্ৰশিক্ষণ দিব মাষ্টাৰ ট্ৰেইনাৰে ফিল্ড ট্ৰেইনাৰসকলে পুনৰ প্ৰশিক্ষণ দিব গণনাৰ লগত জড়িত হ'বলগীয়া ৮০,০০০ লোকপিয়ল কৰ্মচাৰী পোনপ্ৰথমবাৰৰ বাবে ডিজিটেল মাধ্যমেৰে চলিব আত্মগণনা লোকপিয়লৰ সকলো তথ্য মোবাইলৰ এপৰ জৰিয়তে গ্ৰহণ কৰা হ'ব সাধাৰণ নাগৰিকে নিজেই ঘৰত বহি মোবাইলৰ এপৰ জৰিয়তে জমা দিব পাৰিব লোকপিয়লৰ বাবে নিজৰ তথ্য ২ আগষ্টৰ পৰা ১৬ আগষ্টলৈকে se.census.gov.in এপৰ জৰিয়তে জমা দিব পাৰিব তথ্য লোকপিয়ল বিষয়া কৰ্মচাৰীয়ে পুনৰ পৰীক্ষা কৰিব সকলো তথ্য আৰু ২০২৭ চনৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ হ'ব এই জনগণনা প্ৰক্ৰিয়া আপোনালোকে গম পাইছে যে লোকপিয়লৰ কাৰণে আমাৰ যিটো ফেজ 1 ফেজ 2 কাৰণে আমাৰ ট্ৰেইনিং ইতিমধ্যে আৰম্ভ হৈ গৈছে এইটো আমাৰ প্ৰথম ট্ৰেইনিং হৈছে আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকলক ট্ৰেইনিং দিয়া হ'ব আমাৰ প্ৰায় 59 গৰাকী আমাৰ মাষ্টাৰ ট্ৰেইনাৰ্ছ নিযুক্তি দিয়া হৈছে আৰু তেওঁলোকক ৪ দিনীয়াকৈ ৰেচিডেঞ্চিয়েল মোডত ট্ৰেইনিং দিয়া হ'ব এই মাষ্টাৰ ট্ৰেইনাৰসকলে গৈ পেলাই ডিষ্ট্ৰিক্টে তেওঁলোকে ফিল্ড ট্ৰেইনাৰ্ছসকলক ট্ৰেইন কৰিব প্ৰায় ১১০৯ গৰাকী ফিল্ড ট্ৰেইনাৰ্ছ ইতিমধ্যে আমি আইডেণ্টিফাই কৰিছোঁ আৰু এই ১১০৯ গৰাকী যিসকল ফিল্ড ট্ৰেইনাৰ্ছ থাকিব তেওঁলোকে গৈ প্ৰায় ৮০,০০০ ওপৰ প্ৰায় ৮০,০০০ ওপৰে হ'ব বুলি ক'লেও বেয়া নহয় ইনুমাৰেটৰ্ছ আৰু ছুপাৰভাইজাৰসকলক ট্ৰেইনিং দিয়া হ'ব বেটছ ৱাইজ ট্ৰেইনিং দিয়া হ'ব প্ৰত্যেকটো বেটছত ৩০জন ৪০জনকৈ তেনেকৈ থাকিব তো গোটেইখিনি আমি অলৰেডি ইতিমধ্যে আমি টাইম টেবুলখিনি আমি বনাই দিছোঁ আজি মাষ্টাৰ ট্ৰেইনাৰসকলক ৪ দিনীয়াকৈ ট্ৰেইনিং হ'ব তেওঁলোকে যেতিয়া ডিষ্ট্ৰিক্টলৈ যাবগৈ প্ৰায় ১৮-১৯ তাৰিখৰ পৰা তেওঁলোকে ফিল্ড ট্ৰেইনাৰ্ছসকলক ট্ৰেইনিং কৰা আৰম্ভ কৰি দিব আৰু ফিল্ড ট্ৰেইনাৰ্ছসকলক ট্ৰেইনিং শেষ কৰাৰ লগে লগে ইনুমাৰেটৰ্ছ আৰু ছুপাৰভাইজাৰসকলক ট্ৰেইনিং দিয়া ব্যৱস্থা হয় এইবাৰ আপোনালোকে গম পাইছে যে ডিজিটেল মোডত সকলোখিনি কাজখিনি হয় এইবাৰ মোবাইলৰ যোগেদি মোবাইলৰ এপৰ যোগেদি আমাৰ যিখিনি তথ্য জনগণনা লোকপিয়ল কৰা হ'ব সেইখিনি মোবাইলৰ এপৰ যোগেদিহে কালেক্ট কৰা হ'ব ডেটাখিনি মোবাইল যোগেদি কালেক্ট কৰা হ'ব আৰু ইয়াতে এটা মই আপোনালোকৰ জৰিয়তে জনাব বিচাৰোঁ ৰাইজক যে সেলফ এনিমেৰেশ্যনৰ এটা ফেচিলিটি থাকিব য'ত আমাৰ নাগৰিকসকলে নিজাববীয়াকৈও তেনে ঘৰত বহি পেলাই নিজৰ যিটো লোকপিয়লৰ যিখিনি ডাটা ছাবমিট কৰিব লাগে সেইখিনি ছাবমিট কৰিব পাৰিব আৰু এইটো আমাৰ দিন ৰাজ্য চৰকাৰৰ ফালৰ পৰা আমাক ধাৰ্য কৰা হৈছে ২ আগষ্টৰ পৰা ১৬ আগষ্টৰ এইটো হৈছে সেলফ এনিমেৰেশ্যনৰ কাৰণে ১৫ দিনীয়া তাৰপিছত ১৭ আগষ্টৰ পৰা আপোনাৰ ১৫ ছেপ্টেম্বৰলৈকে আমাৰ যিটো গৃহ গণনা যিটো হ'ব হাউচ লিষ্টিং অপাৰেশ্যন সেইটো ৩০ দিনৰ ভিতৰত আমি কমপ্লিট কৰিব লাগিব আৰু দ্বিতীয় পৰ্যায়টো হ'ব আপোনাৰ ফেব্ৰুৱাৰী মাহত যিটো একচুৱেল যিটো পপুলেশ্যন এনিমেৰেশ্যন যিটো জনগণনা যিটো হ'ব সেইটো ফেব্ৰুৱাৰী মাহত হ'ব ২০২৭ আমি আমাক যিটো সময় বান্ধি দিছে প্ৰায় ৩১ মাৰ্চ ২০২৭ত আমাৰ এইটো ড্ৰাফ্ট পাব্লিকেশ্যনটো হৈ যাব লাগে আৰু কোনটো এপৰ থ্ৰুৱেদি সাধাৰণ নাগৰিকসকলে তেওঁলোকে নিজে আচলতে লোকপিয়ল কৰিব পাৰে বা তেওঁলোকে তাত হয় এপটো আচলতে SE মানে সেলফ এনিমেৰেশ্যন শ্বৰ্ট ফৰ্মত দিয়া আছে se.census.gov.in সেইটোত আপোনালোকে মানে se.census.gov.in যদি আপোনালোকে ক্লিক কৰি দিয়ে তাতে পেজটো আহি যাব পেজটো অহাৰ লগে লগে আপোনাৰ মোবাইল নম্বৰ দিলে আপোনাৰ নিজৰ নামটো দি দিয়াৰ লগে লগে বাকীখিনি মানে ড্ৰপ ডাউন বাটন হিচাপে আহি থাকিব আপোনালোকে খালি ক্লিক কৰিব